নমস্কাৰ জ্যোতি কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি বহুত ধুনীয়া ধুনীয়া কেইজনমান মিক্স পাটৰ কাপোৰৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব এইযোৰ বেবী পিংক কালাৰত আছে খুব ধুনীয়া এযোৰ কাপোৰ ইয়াত কালাৰিং গুণা আৰু চিলভাৰ গুণা এনেকৈ মাজত বুটা কৰা থাকিব এইখন হৈছে চাদৰখন চাদৰ আচলতে এইদৰে ডিজাইন কৰা থাকিব আৰু ইয়াৰ বুটাকেইটা হ'ব এইটো ডিজাইনত ঘন ঘনকৈ দিয়া থাকিব আৰু এইকেইটা হৈছে ইয়াৰ সাইড পটিকেইটা যে খুব ধুনীয়া আৰু এখন হৈছে ইয়াৰ মেখেলাখন কাপোৰযোৰ হসাই বহুত ধুনীয়া হয় যেতিয়া ৰেডি কৰি পিন্ধিব তেতিয়াটো বহুতে ধুনীয়া লাগিব আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব ডিজাইনত আৰু এটা কালাৰত আছে এটো পিচ কালাৰত থাকিব এইযোৰো বহুত ধুনীয়া হয় ইয়াৰ কাপোৰ কেজৰ যে বহুত কাপোৰটো মিহি মিহি হয় পাটৰ কাপোৰৰ নিচিনাকৈ ইয়াৰ ডিজাইনবিলাক কৰা আছে ইয়াৰ সাইড পটিকেইটা হ'ব এইকেইটা আৰু ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখন এখন মেখেলাখন খুব ধুনীয়া কাপোৰযোৰ আৰু ব্লাউজ পিচটো তেনেদৰে বুটা কৰা থাকিব আৰু হাতৰ পটিটোত এইটোৰ এটা পটি থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব বহুত এটা ধুনীয়া কালাৰত এযোৰ কাপোৰ আছে ইয়াৰ ডিজাইনটো একে হয় ইয়াৰ আচলটো তেনেদৰে থাকিব ইয়াত ৰেড গুণাৰ আৰু চিলভাৰ গুণাৰত কাম কৰা থাকিব ইয়াৰ বুটাকেইটা হৈছে এইকেইটা আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰিকেইটা আৰু এখন হৈছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিছত এনেদৰে ডিজাইন কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব খাইছো মিক্স পাটৰে কাপোৰ এইযোৰ খুব ধুনীয়া এটা নেভি ব্লু কালাৰত আছে ইয়াত কালাৰিং গুণা আৰু চিলভাৰ গুণাৰ এনেদৰে কাম কৰা থাকিব এইখন হৈছে এখন চাদৰখন আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰিকেইটা এইকেইটা হৈছে ইয়াৰ সাইড পাৰি আৰু এইখন হৈছে ইয়াৰ মেখেলাখন খুব ধুনীয়া কাপোৰযোৰ আৰু ইয়াৰ ব্লাউজ পিচটোত ইয়াৰ মানে কাপোৰযোৰৰ যোনটো ৰঙতে থাকিব সেইটো সূতাৰে ইয়াত কাম কৰা আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ইয়াৰ প্ৰাইস হৈছে 1200 খুব ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে পাই আছে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব সো পিংক কালাৰত আছে ৰাণী পিংক কালাৰত খুব ধুনীয়া কাপোৰযোৰ ইয়াৰ ডিজাইন কেইটা সেম হয় ইয়াৰ চাদৰখনৰ মাজত এনেদৰে কাম কৰা থাকিব আৰু এইকেইটা হৈছে ইয়াৰ সাইড পটিকেইটা আৰু এখন হৈছে ইয়াৰ মেখেলাখন ইয়াৰ প্ৰাইস সেম হয় 1200 ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব আৰু ব্লাউজ পিচটোত এনেদৰে থাকিব এইযোৰ বেবী পিংক কালাৰত আছে সেম ডিজাইনৰে হয় খুব ধুনীয়া কাপোৰ কেইযোৰ কালাৰ কেইটা খুব ধুনীয়া আৰু কাপোৰৰ কোৱালিটিও বহুত ধুনীয়া হয় এইকেইটা হৈছে ইয়াৰ সাইড পটিকেইটা আৰু ইয়াৰ মেখেলাখন এখন হৈছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটো এইটো হৈছে ব্লাউজ পিচটোত এইদৰে থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব এতিয়া দেখাই থকা কেইযোৰৰ দৰে হয় সেইটো কাৰণে খুলি নেদেখাওঁ ওপৰৰ পৰা দেখাই দিছোঁ এইকেইটা এই তিনিটা কালাৰত আছে যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব সেম ডিজাইনত এইযোৰ দেখাইছোঁ খুব ধুনীয়া এটা কালাৰত আছে একদম লাইট কালাৰত আছে ইয়াতো কালাৰিং গুণাৰ আৰু চিলভাৰ গুণাৰে মাজে মাজে কাম কৰা আছে এইখন হ'ব ইয়াৰ চাদৰখন চাদৰ আচলটোত এনেদৰে ডিজাইন কৰা আছে আৰু এই বুটাখিনি এনেদৰে ঘন ঘনকৈ দিয়া আছে আৰু এই কাপোৰ কেইযোৰৰ সাইড পটিকেইটা যে খুব ধুনীয়াকৈ কাম কৰা আছে এয়া মই ওচৰৰ পৰা দেখাই দিছোঁ আৰু কাপোৰটো ইয়াৰ খুব সফ্ট হয় আৰু এখন হৈছে ইয়াৰ মেখেলাখনো খুব ধুনীয়া ইয়াৰ মেখেলাখনো যথেষ্টখিনিয়ে বহল হয় আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো তেনেদৰে দুটা কালাৰত এনেকৈ সৰু সৰুকৈ বুটা কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব এইযোৰ দেখাইছোঁ এইযোৰ বেঙুনীয়া ৰঙত আছে খুব ধুনীয়া কাপোৰটো বহুত ধুনীয়া মিহি হয় ইয়াত কালাৰিং গুণা আৰু চিলভাৰ গুণা এনেদৰে বুটা কৰা থাকিব এইখন হৈছে ইয়াৰ চাদৰখন কাপোৰযোৰ খুবেই ধুনীয়া হয় আৰু ইয়াৰ সাইড পটিকেইটাও যে খুব ধুনীয়া হয় সাইড পটিকেইটা এইদৰে থাকিব আৰু এইখন হৈছে ইয়াৰ মেখেলাখন ব্লাউজ পিচটো হাতত এটা এনেকৈ পাৰি থাকিব এইটো হৈছে ইয়াৰ ব্লাউজ পিচ 1450 ইয়াৰ প্ৰাইচটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব এইযোৰ হৈছে মিক্স পাটৰ উকাযোৰা হয় ইয়াত আচলটো এনেদৰে ৰোলিং ডিজাইন কৰা থাকিব ইয়াৰ কালাৰ অপশ্যন কেইটা হৈছে এইকেইটা যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব সেম ডিজাইনত এইকেইটা ইয়াৰ কালাৰ অপশ্যন থাকিব খুব ধুনীয়া ধুনীয়া কালাৰত আছে এইকেইটা কালাৰত আমাৰ ষ্টক আছে যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ কাপোৰবোৰ কেনেকুৱা লাগিছে আপোনালোকে এটা মেছেজ কৰি জনাবচোন আপোনালোকে এটা মেছেজ আমাৰ বহুত উৎসাহ দিয়ে প্ৰেৰণা দিয়ে আমাক ভিডিঅ' কৰিবলৈ আশা কৰিছোঁ আপোনালোকে চাই আজি আমাৰ কাপোৰৰ কালেকশ্যনবোৰ ভাল পালে আজিলৈ আহিছোঁ নমস্কাৰ